মানকাছাৰৰ ঝাউডাঙ্গা আৰু ঝালুৰচৰ নয়া গাঁও পঞ্চায়তৰ পূৰ্ণাংগ সমিতি গঠন। দুয়োখন গাঁও পঞ্চায়তত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীয়ে সভানেত্ৰী আৰু সভাপতি নিৰ্বাচিত হয়। মানকাছাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউডাঙ্গা গাঁও পঞ্চায়তত সভানেত্ৰী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৰুবিনা বেগম। উপসভানেত্ৰী হিচাপে গোপন বেলট ভোটৰ জৰিয়তে নিৰ্বাচিত হয় আয়েশা পাৰভিন চুলতানাই। ইফালে ঝালুৰচৰ নয়া গাঁও পঞ্চায়তত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীয়ে সভাপতি হিচাপে নিৰ্বাচিত হয়। সভাপতি হিচাপে নিৰ্বাচিত হয় শাহ খালিদ খানে আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয় মেৰিনা খাতুনে। নতুনকৈ নিৰ্বাচিত হোৱা সভানেত্ৰী আৰু সভাপতিয়ে ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। মোৰ নাম শাহ খালিদ খান। মই ঝালুৰচৰ নয়া গাঁও পঞ্চায়তৰ নৱনিযুক্ত সভাপতি হিচাপে আজি শপত ললো। ভালে লাগিছে। আপুনি গাঁওখনত কি কি কাম কৰিব বুলি ভাবে? মই ভাবিছো ৰাইজৰ সেৱা কৰিম আৰু উন্নতি কৰিম। সমস্যা ৰাস্তা ঘাট। মূল সমস্যা কি আপোনাৰ? ৰাস্তাই মূল সমস্যা, ৰাস্তা আৰু একো সমস্যা নাই। দুখীয়া মানুহ আছে, দুখীয়া মানুহবিলাকক কেনেকৈ হয়? দুখীয়া যিবিলাক আহিব দুখীয়া মানুহে দিম আৰু কি কৰিম। এইবিলাক কিমানজনৰ সমৰ্থন ল'লে আজি? 7 জন। ৰাইজে আপোনাক যিহেতু জিকুৱাইছে, ৰাইজে পিছতে কব মোক, মই কি কৰিম না কৰিম পিছতে ৰাইজে কব মোক। এতিয়া মই কি কম? আপুনি কামত কৰিছে? হয়। মোৰ নাম ৰুবিনা বেগম। মই ঝাউডাঙ্গা গাঁও পঞ্চায়তত সভানেত্ৰী। আজি শপত হইল। সকলকে ধন্যবাদ জানাইছি। কি কাম করবো গাঁও পঞ্চায়েতের বাবা? কি কি কাম করবো? রাস্তাঘাট, খোৱা পানী, মাদ্ৰাসা স্কুল এইবিলাকে কাম কৰিব। কিমানজনৰ সমৰ্থন পাইছিল আপুনি? মই শুধু 10 জন। মানে আপুনি সভানেত্ৰী হৈছে, আপুনি ইয়াৰ আগত আপোনাৰ স্বামীয়ে মেম্বাৰ আছে, গতিকে এইবাৰ আপুনি সভানেত্ৰী হৈছে। গাঁওখনত কি কি সমস্যা আছে বুলি আপুনি ভাবে? কি কি সমস্যা দূৰ কৰিব? ৰাস্তাঘাট, খোৱা পানী এইবিলাকে সমস্যা আছে। মেইন সমস্যা কি আপোনাৰ? ৰাস্তাঘাট। আপোনাৰ কিমান কোৱালিফিকেশ্যন আছিল? মেট্ৰিক পাছ। যিহেতু ৰাইজে আপোনাক